নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই ফাৰ্ষ্ট ইয়াৰৰ এছএমএছ এমএল গৌৰৱ চেপ্টাৰৰ কুৱেশ্যন এনচাৰবোৰ আলোচনা কৰিম। মই ইয়াত ভিতৰা কুৱেশ্যন আৰু 10 বছৰৰ PBR কুৱেশ্যনবোৰ মই তোমালোকক সন্মুখত আলোচনা কৰিম। তোমালোকে 10 বছৰৰ PBR কুৱেশ্যন পঢ়িলে তোমালোকৰ 80% কমন থাকিব। আহা এতিয়া আমি আগতে কিতাপৰ 1 নম্বৰীয়া কুৱেশ্যনবোৰ আলোচনা কৰি লওঁ। ইয়াতে চাইছা বাৰু 1 নম্বৰৰ আৰ্হি প্ৰশ্ন আৰু উত্তৰ। 1 নম্বৰ, আহোম ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? 2011 চনত আহিছিল। আহোম ৰাজ্য চিকাফাই প্ৰতিষ্ঠা কৰিছিল। 2 নম্বৰ, গৌৰৱ ক'ৰ পৰা উপজে? 2012 চনত আহিছিল। গৌৰৱ 3 ঠাইৰ পৰা উপজে: সৌভাগ্য, হৰিৰ আৰু মন্য। 3 নম্বৰ, ডিভাইন কমিটি নামৰ গ্ৰন্থখন কোনে লিখিছিল? 2013 চনত আহিছিল। এনচাৰ কাণ্ঠে। 4 নম্বৰ কুৱেশ্যন, অসম সাহিত্য সভাৰ বৰপেটা অধিৱেশন কোন চনত অনুষ্ঠিত হৈছিল? 2014 চনত আহিছিল। এনচাৰ 1919 চনত। 5 নম্বৰ প্ৰশ্নটো হ'ল, হোমাৰ কোন দেশৰ কবি? হোমাৰ গ্ৰীচ দেশৰ কবি। প্ৰশ্ন, কালিৰাম মেধিৰ সাহিত্যিক জীৱনৰ ডাঙৰ কৰ্তৃ কি? কালিৰাম মেধিৰ সাহিত্যিক জীৱনৰ ডাঙৰ কৰ্তৃ হ'ল অসমীয়া। 7 নম্বৰ প্ৰশ্নটো হ'ল, গৌৰৱ কোন ঠাইৰ পৰা উৎপন্ন হয়? এনচাৰ 3 ঠাইৰ পৰা। নেপোলিয়ান বোনাপাৰ্ট কোন দেশৰ বীৰ আছিল? ফ্ৰান্সৰ। মৈথিলী আৰু বঙালীয়ে কোনগৰাকী পণ্ডিতক লৈ টনাটনি কৰে? উত্তৰ, বিদ্যাপতিক লৈ। জাপানীবিলাকে নিজৰ দেশৰ গড় কাৰ নিচিনা কৰিবলৈ চেষ্টা কৰিছে? জাপানীবিলাকে নিজৰ দেশৰ গড় ককেচিয়াবিলাকৰ নিচিনা কৰিবলৈ চেষ্টা কৰিছিল। কালিৰাম মেধিৰ অসমীয়া বাক্যৰ ব্যাকৰণ আৰু ভাষা সম্পৰ্কীয় গ্ৰন্থখনৰ নাম লিখা। অসমীয়া ব্যাকৰণ আৰু ভাষা তত্ত্ব। মাধ্যাকৰ্ষণ শক্তিৰ আৱিষ্কাৰক কোন? ছাৰ আইজাক নিউটন। লিয়েণ্ডাৰে কাক পাবলৈ কি সাগৰৰ সাঁতুৰি পাৰ হৈছিল? হিৰো নামৰ সুন্দৰীগৰাকীক পাবলৈ লিয়েণ্ডাৰে হেলিকপ্টাৰ সাগৰ সাঁতুৰি পাৰ হৈছিল। গৌৰৱ পাৰ্টিৰ লেখক কোন? কালিৰাম মেধি। কালিৰাম মেধিৰ জন্ম কোন চনত হৈছিল? 1878 চনত। প্ৰহ্লাদ চৰিত্ৰ কাৰ ৰচনা? হেম সৰস্বতী। কালিৰাম মেধিৰ মৃত্যু কোন চনত হৈছিল? 1954 চনত। কালিৰাম মেধি অসম সাহিত্য সভাৰ কোন অধিৱেশনত সভাপতি আছিল? এনচাৰ বৰপেটা অধিৱেশনত। অংকাৱলী নামৰ গ্ৰন্থখন কাৰ? কালিৰাম মেধি। প্লেটোৰ বিখ্যাত গ্ৰন্থখন কি? ৰিপাব্লিক। এতিয়া আমি এই অধ্যায়টোৰ পৰা যোৱা 10 বছৰৰ অহা সৰু ডাঙৰ প্ৰশ্নবোৰ আলোচনা কৰোঁ। 1 নম্বৰটো চোৱা, আহোম ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? এইটো আহিছিল 2011 চনত। ডান্তে কোন দেশৰ কবি আছিল? এইটো আহিছিল 2011 চনত। গৌৰৱ ক'ৰ পৰা উপজে? এইটো আহিছিল 2012 চনত। প্ৰকৃত গৌৰৱৰ কাৰণে কোনবিলাক গৌৰৱে মানুহক অমৰ কৰে? এইটো আহিছিল 2012 চনত। শৰীৰৰ গৌৰৱ কি কাৰণত হ'ব পাৰে? চমুকৈ আলোচনা কৰা। এইটো আহিছিল 2012 চনত। পাপ সম্পাদন কৰা। ধনেই ধৰ্মৰ মূল, ধন নহ'লে জাতি কুল। 2012 চনত আহিছিল। 2014 চনত আহিছিল। ডিভাইন কমিটি নামৰ গ্ৰন্থখন কোনে লিখিছিল? 2013 চনত আহিছিল। গৌৰৱ প্ৰবন্ধৰ অসমীয়া জীৱনৰ ভংগ মৰ্যাদাই কেনেদৰে প্ৰভাৱ বিস্তাৰ কৰাৰ কথা কোৱা হৈছে? এইটো আহিছিল 2014 চনত। 10 নম্বৰটো হ'ল, হাৰকিউলিছ আৰু
নেপোলিয়ান কোন আছিল 2014 চনত আহিছিল ডাণ্ডে কোন দেশৰ কবি তেওঁ ৰচনা কৰা বিখ্যাত কাব্য গ্ৰন্থখন নাম এইটো 2015-2018 চনত আহিছিল 12 নম্বৰটো হ'ল বিজেতাই মানুহকে পৰাস্ত কৰে মনক পৰাস্ত কৰিব নোৱাৰে কথাষাৰ বুজাই লিখা 2015 চনত আহিছিল শৰীৰৰ কি গুণৰ পৰা গৌৰৱ উপজিব পাৰে বুজাই লিখা 2015 চনত আহিছিল হোমাৰ কোন দেশৰ কবি 2015 চনত আহিছিল সুবাক্য প্ৰকৃত গৌৰৱৰ কাৰণে হয়নে বুজাই লিখা 4 নম্বৰ কুৱেশ্যন 2016 চনত আহিছিল 16 নম্বৰটো হ'ল কালিৰাম মেধিৰ সাহিত্যিক জীৱনৰ ডাঙৰ কীৰ্তি কি এইটো হ'ল 1 মাৰ্কৰ 2017 চনত আহিছিল হোমাৰ কোন দেশৰ কবি তেওঁ ৰচনা কৰা এখন মহাকাব্যৰ নাম লিখা 2 মাৰ্কৰ 2017 চনত আহিছিল ৰূপ আৰু শাস্ত্ৰৰ গৌৰৱৰ কাৰণে হয়নে বুজাই লিখা 4 নম্বৰীয়া কুৱেশ্যন 2017 চনত আহিছিল গৌৰৱ কোন ঠাইৰ পৰা উৎপন্ন হয় 2018 চনত আহিছিল 1 মাৰ্কৰ ৰূপ আৰু শাস্ত্ৰৰ পৰা গৌৰৱ কেনেকৈ উপজিব পাৰে বুজাই লিখা 2018 চনত আহিছিল 4 মাৰ্কৰ চমুটোকা লিখা প্ৰকৃত গৌৰৱ কাৰণ 6 নম্বৰীয়া কুৱেশ্যন 2018 চনত আহিছিল এতিয়া চোৱা 2 বা 3 নম্বৰৰ আৰ্কিক প্ৰশ্ন উত্তৰবোৰ চোৱা ডাণ্ডে কোন দেশৰ কবি আছিল 2011 চনত আহিছিল ডাণ্ডে ইটালী দেশৰ কবি আছিল তেওঁৰ বিখ্যাত গ্ৰন্থখনৰ নাম ডিভাইন কমেডি প্ৰকৃত গৌৰৱ কাৰণে কোনবিলাক গৌৰৱে মানুহক অমৰ কৰে তোমালোকে লিখি ল'বা গৌৰৱ প্ৰবন্ধৰ অসমীয়া জীৱনৰ বংগ মৰ্যাদাই কেনেদৰে প্ৰভাৱ বিস্তাৰ কৰাৰ কথা কোৱা হৈছে 2013-2016 ইয়াৰ এনচাৰটো হ'ল এইটো চোৱা তোমালোকে নিজৰ বহীত লিখি ল'বা 4 নম্বৰ হাৰকিউলিছ আৰু নেপোলিয়ান কোন আছিল 2014 চনত আহিছিল হাৰকিউলিছ গ্ৰীক পুৰাণৰ বৰ্ণিত মহাবলী বীৰ আৰু নেপোলিয়ান ফ্ৰান্সৰ এজন বিখ্যাত বীৰ আছিল